বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছাত্ৰ সন্থাৰ কৰ্মীবোৰ অত্যাচাৰ কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আসু লংলে আসু লংলে সদৌ ছাত্ৰ সন্থা জিন্দাবাদ 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 সদৌ ছাত্ৰ সন্থা জিন্দাবাদ 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 সদৌ ছাত্ৰ সন্থা জিন্দাবাদ 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 কষ্ট হ'ব লাগিব আমাৰ ঐক্যই হ'ব আমাৰ শক্তি আৰু আমি যিকোনো সৎ কামত আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা পাম এয়া ঋগ্বেদৰ কথা এইখিনি কথাকে কৈ মই আমাৰ জীৱনৰ যিকোনো সামাজিক জাতীয় জীৱনৰ আৰু ছাত্ৰ সন্থাৰ মাজত থকা ঐক্যৰ সেতুডাল যেন সবল হৈ থাকে চনত তেতিয়া কিন্তু সদৌ অসম ছাত্ৰ সন্থা বুলি নাছিলে অসম ছাত্ৰ সন্থা সন্মিলন বুলি আছিল চনটো ঠিক মই ৬৭ নে ৫৭ ক'ব নোৱাৰোঁ তেজপুৰ বেংগলী গাৰ্লছ হাইস্কুলত দুদিন দুৰাতি টোপনি ক্ষতি কৰি এখন সভা অনুষ্ঠিত হৈছিল সদৌ অসমৰ ছাত্ৰ সন্থা প্ৰতিদ্বন্দ্বিতা হওঁতে বিজিত শইকীয়াৰ পৰাজয় হৈছিল আৰু ভাৰত লোহাৰ জয় হৈছিল সেই দিনটোৰ পৰা আজিৰ দিনটোলৈকে এটা মোহ আছে মোৰ ছাত্ৰ সন্থাৰ প্ৰতি ডিব্ৰুগড়ত আসু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তেজপুৰ চহৰৰ কোৰ চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আজি অসম চৰকাৰ হুঁচিয়াৰ অতুল বৰা মুৰ্দাবাদ বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আৰু আসু জিন্দাবাদ আদিকে ধৰি প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলীত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী অভিজিত নাথে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আৰু লগতে উপস্থিত থাকে শোণিতপুৰ জিলা ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি আসুৰ সদস্যসকল ডিব্ৰুগড় জিলাৰ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰ সন্থাৰ অবিৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত কৰিব বিচাৰিব ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত এইখন চৰকাৰ পুলিচ বাহিনীয়ে ছাত্ৰ সন্থাৰ ৰাইজলৈ নিয়ে আৰু ছাত্ৰ সন্থাৰ কৰ্মীসকলক আটক কৰি তেওঁলোকে থানালৈ নিলে আৰু থানাতো তেওঁলোকে নিৰ্যাতন কৰে গতিকে এনেকুৱা নিৰ্যাতনৰ প্ৰতিবাদত ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত যি দমন চলাইছে এই দমনৰ প্ৰতিবাদত আমি তেজপুৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক নগৰী এই তেজপুৰত আমি বিক্ষোভ কাৰ্যসূচী জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে জিলাখনৰ ৯খন আঞ্চলিক ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰিছে অত্যন্ত দুখজনক কথা যে বৰ্তমানৰ ডিব্ৰুগড় জিলাৰ অভিভাৱক হিচাপে আছিল অতুল বৰা যিগৰাকী অতুল বৰা অসম গণ পৰিষদৰ সভাপতি আৰু অসম গণ পৰিষদ এই দলটোক সমগ্ৰ অসমত শেষ কৰি পেলোৱা যদি আমি এসময়ত ব্যক্তিজন বুলি ক'বলৈ যাওঁ তেতিয়া আমি অতুল বৰাৰ নামটোৱে আমি ল'ব লাগিব গতিকে অতুল বৰাই নিজকে স্বাধীনতা কৰি আহিছিল যি কোৱাৰ যিটো নৈতিকতা আজি তেওঁ হেৰুৱাই পেলাইছে আৰু এইখন চৰকাৰৰ যিটো বিভল বিভাগৰ দায়িত্বত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হৈছে আৰু হিমন্ত বিশ্বই তেওঁলোকে পুলিচ বাহিনীৰ নিজে নিজে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত এইগৰাকী হিমন্ত বিশ্ব শৰ্মা তেওঁ ঐতিহ্য আমি জানো তেওঁ ১৫টা বছৰ কংগ্ৰেছৰ চৰকাৰ থাকোঁতে এইগৰাকী হিমন্ত বিশ্ব শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে আৰু তেতিয়া ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত এনেধৰণৰ দমন চলিছিল আৰু সেই সময়তো ছাত্ৰ সন্থাৰ সেই দমন কিন্তু ছাত্ৰ সন্থাই দমন ঘূৰাই পেলাবলৈ সক্ষম হৈছিল আৰু আজিৰ তাৰিখত আমি তেজপুৰৰ পৰা ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে যদি ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত দমন নিৰ্যাতন চলাই ছাত্ৰ সন্থাৰ যিটো প্ৰতিবাদী সত্তা নষ্ট কৰিব বিচাৰিছে এই চিন্তা তেওঁলোকে পৰিহাৰ কৰক এই চৰকাৰখনৰ দমন নীতি নিৰ্যাতন অকথ্য তেওঁলোকে যি ধৰণৰ ছাত্ৰ সন্থাৰ ওপৰত চাপি দিব বিচাৰিছে এই ধৰণৰ দমন আমি উফৰাই ছাত্ৰ সন্থা আমি আগবাঢ়ি যাম এই স্পষ্ট আৰু অসমৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত এইখন চৰকাৰলৈ আমি ভয় কৰিবলগীয়া কথা নাই আমি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিমেই আৰু
বিদ্যালয় মহাবিদ্যালয় যদি ইয়াত অংশগ্ৰহণ কৰে, এইখন চৰকাৰে যদি সেই ছাত্ৰ ছাত্ৰীৰ ওপৰত যদি নিৰ্যাতন কৰিব বিচাৰে, এইখন চৰকাৰক আমি পঠিয়াই দিছোঁ। ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱনৰ সত্তা আৰু ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱনৰ সমস্যা সমাধান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আমি সদায় কাম কৰি যাম। যিগৰাকী অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একালত তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দিছিলে। ৰাজপথত আন্দোলন কৰি 15 বছৰ কংগ্ৰেছৰ শাসনত মন্ত্ৰী হ'ল। তাৰ পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলৰ মন্ত্ৰী হ'ল, তাৰপিছত পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হ'ল। আৰু এগৰাকী অতুল বৰা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে ডিব্ৰুগড়ত কলেজ কেন্দ্ৰিক কাৰ্যপচলত তেওঁ অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ নিৰ্দেশ জাৰি কৰিছিলে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত লাঠি চালনা হ'ব লাগে। ছাত্ৰ সন্থাৰ প্ৰত্যেকজন কৰ্মীৰ ওপৰত যি লাঠি চালনা হ'ল এই বন্ধ হ'ব লাগে। চৰকাৰৰ স্বৈৰচাৰী দমন নীতি বন্ধ হ'ব লাগে, ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আজি সেইকাৰণে আজি বিক্ষোভ। কোনো কাৰণতে যাতে অসম চৰকাৰৰ দমন নীতি বন্ধ নকৰালৈকে ছাত্ৰ সন্থাই ইয়াতকৈ জংগী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আহি থকা দিনৰ ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আন্দোলন আগুৱাই লৈ যাম। আৰু তাৰ কাৰণে স্বৈৰচাৰী দমন নীতি বন্ধ নোহোৱালে ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিকভাৱে আন্দোলন আমি আগুৱাই লৈ যাম। আৰু অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ যিবোৰ দমনমূলক নীতি আৰু যিবোৰ অতুল বৰা একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, আমি ক'বলৈ লাজ পাওঁ, সেইগৰাকী অতুল বৰাক আমি প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছোঁ। যিগৰাকী মাতৃ সংগঠনৰ পৰা আহি ছাত্ৰ সন্থাৰ কৰ্মীক নিৰ্দেশ দিছে, আপোনাৰ নিচিনা অতুল বৰাই অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজাটো আমি আহ্বান জনাইছোঁ। ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসূচী আমি প্ৰতিবাদ পঠিয়াই দিছোঁ। আহি থকা দিনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰত্যেকটো কাৰ্যসূচী আমি জংগী কাৰ্যসূচী হিচাপে হাতত ল'বলৈ বাধ্য। বিভিন্ন তেওঁলোকৰ নৈতিক অধিকাৰ নাই। শাসক দলৰ বিজেপিৰ মন্ত্ৰী বিধায়কে ছাত্ৰ সন্থাক সমালোচনা কৰিবলৈ নৈতিক অধিকাৰ নাই। ছাত্ৰ সন্থাই অবিৰতভাৱে সংগ্ৰাম চলাই যোৱাক যদি কোনোবাই মষিকুৰ কৰিবলৈ হৈছে, মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ছাত্ৰ সন্থাৰ দীঘলীয়া সংগ্ৰাম ইতিহাস আছে। ছাত্ৰ সন্থাই ৰাজপথত আন্দোলন কৰি বিভিন্ন সমস্যা সমাধান কৰিছে। অসম আন্দোলন হ'ল, তাৰপিছত কোনোবাই ছাত্ৰ সন্থাৰ বিষয়ে ক'ব যে ৰাজপথত আন্দোলন কৰি। কেমেৰা পাৰ্চন বিশ্বজিৎ দাসৰ সৈতে অনুপ দাসৰ ৰিপৰ্ট, নৱপ্ৰহৰ লাইভ, তেজপুৰ।